ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ পেজ 176 থকা প্ৰশ্নাৱলীবোৰ সমাধান কৰিম 1ত আছে পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে আঁতৰলৈ বেকা হ'ব আৰু কিয় এতিয়া আমাক দুটা মাধ্যমৰ কথা কৈছে এটা হ'ল বায়ু আৰু দ্বিতীয়টো হ'ল পানী পোহৰ ৰশ্মি গৈছে পানীৰ বায়ু মাধ্যমৰ পৰা পানী মাধ্যমলৈ এতিয়া বায়ু মাধ্যমটো হয় এটা লঘুতৰ মাধ্যম পানীৰ তুলনাত এতিয়া যেতিয়াই পোহৰ লঘু মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ প্ৰৱেশ কৰে তেতিয়াই আমাৰ কি হ'ব যেটো পোহৰ আছে পোহৰৰ বেগ কমিব আৰু লগতে যেডাল পোহৰ ৰশ্মি হ'ব সেই পোহৰ ৰশ্মিডাল অভিলম্বৰ কাষ চাপিব হলে আমাৰ এই কেছটোত কি হ'ব বায়ুৰ পৰা পোহৰ সোমাব বিচাৰিছে পানীলৈ এতিয়া যেহেতু পানী ঘনতৰ মাধ্যম সেইকাৰণে আমাৰ যেডাল পোহৰ ৰশ্মি হয় সেই পোহৰ ৰশ্মিডাল অভিলম্বৰ কাষ চাপিব অৰ্থাৎ উলম্বৰ কাষলৈ বেকা হ'ব দ্বিতীয় প্ৰশ্নটোত আছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰ্ণাংকৰ কাছৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাছত পোহৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰ দ্ৰুতি 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড এই প্ৰশ্নটো মই তোমালোকক লাষ্ট ভিডিঅ'ত কৰিবলৈ কৈছিলো আহা আমি এই প্ৰশ্নটোৰ সমাধানটো চাওঁ আমাক কৈছে পোহৰ বায়ুৰ পৰা কাছৰ মাধ্যমলৈ গতি কৰিছে আৰু প্ৰতিহৰ্ণাংকৰ মান দিছে 1.5 এতিয়া কাছত পোহৰ দ্ৰুতি কিমান হ'ব সুধিছে লগতে আমাক কৈছে যে শূন্যত পোহৰৰ দ্ৰুতি হয় 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড যিহেতু কোনো মাধ্যমৰ পৰম প্ৰতিহৰ্ণাংক nৰ মান হয় c/v এতেকে 1.5 equal to 3 × 10⁸ v বা v equal to হ'ব 3 × 10⁸ 1.5 অৰ্থাৎ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এতেকে আমাৰ কাছত পোহৰৰ দ্ৰুতি হ'ব 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড থাৰ্ড কুৱেশ্যনটো হ'ল তালিকা 10.3 পৰা সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আটাইতকৈ কম আলোকি ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আমাৰ প্ৰতিহৰ্ণাংক যিমানে বেছি হ'ব সেই মাধ্যমটো সিমানে বেছি ঘনত্বৰ হ'ব আলোকীয়ভাৱে ঘনত্বৰ হ'ব এতিয়া আমাক সুধিছে সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যম এতিয়া এই টেবুলখনত আটাইতকৈ বেছি প্ৰতিহৰ্ণাংক মান হ'ল হীৰা 2.42 এতেকে সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যমটো হ'ব হীৰা সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যমটো হ'ব হীৰা আৰু আটাইতকৈ কম আলোকি ঘনত্বৰ মাধ্যমটো হ'ব আটাইতকৈ কম প্ৰতিহৰ্ণাংক থকা যেটো মাধ্যম হ'ল বায়ু সেইটো হ'ব আটাইতকৈ কম আলোকি ঘনত্ব থকা মাধ্যম কুৱেশ্যন 4ত কৈছে তোমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তালিকা 10.3 দিয়া তথ্য ব্যৱহাৰ কৰা এতিয়া আমি ইয়াৰ কাৰণে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব n = c/v অৰ্থাৎ প্ৰতিহৰ্ণাংকৰ মান যিমানে বেছি হ'ব বেগৰ মান সিমানে কম হ'ব হলে আমি এই যিখন টেবুল আছে এইখনত চাওঁ কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী কেৰাচিনৰ প্ৰতিহৰ্ণাংক হ'ল 1.44 টাৰ্পেণ্টাইনৰ হ'ল 1.47 আৰু পানীৰ হৈছে 1.33 এটা প্ৰতিহৰ্ণাংক আটাইতকৈ কম হ'ল পানীৰ আৰু আটাইতকৈ বেছি হ'ল টাৰ্পেণ্টাইন তেলৰ অৰ্থাৎ পোহৰৰ দ্ৰুতি আটাইতকৈ কম হ'ব তেলত টাৰ্পেণ্টাইন তেলত আৰু আটাইতকৈ বেছি হ'ব পানীত এতেকে উত্তৰটো হ'ব পানী কাৰণ পানীৰ প্ৰতিহৰ্ণাংক আটাইতকৈ কম
5 নম্বৰ প্ৰশ্ন হ'ল হীৰাৰ প্ৰতিহৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি আকৌ এই ফৰ্মুলাটোৰ পৰা আমি লিখিব পাৰিম এইটো আছিলে n = c/v এইটো হ'ল শূন্যত পোহৰৰ বেগ আৰু v হৈছে মাধ্যমটোত পোহৰৰ বেগ এতেকে হীৰাৰ প্ৰতিহৰণাংক 2.42 মানে হ'ল শূন্যত পোহৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42 ইয়াৰ অৰ্থ এইটো যে শূন্যৰ তুলনাত হীৰাত পোহৰে 2.42 গুণে কম দ্ৰুতিৰে গতি কৰে